হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আবেলিৰ পৰাই ভিডিঅ'টো মিনি ব্লগটো ষ্টাৰ্ট কৰিলোঁ আৰু মৰমে আপোনালোকক হাই দিছে। এতিয়া দেউতাই আনিছিলে, দেউতা গৈছিলে বজাৰলৈ আৰু বজাৰৰ পৰা এয়া মাছ, সৰু মাছ আৰু ডাঙৰ মাছ দুয়োটাই আনিছে আৰু এয়া শাক আনিছে, কোমোৰা আনিছে আৰু এয়া চাওক মৰমে দাঙি দাঙি কেনেকৈ থৈছে। সি মাছ খাই বৰ ভাল পায়, সেইকাৰণে সি একদম ধুনীয়াকৈ লাইকো দিছে। আৰু মই কাপোৰকেইটা সামৰি এয়া দেখিছে মায়ে এইফালে মাছ বাচি আছে আৰু মৰমে মাক আমনি কৰি আছে মাছ বাচি থাকোঁতে। আৰু এয়া মই চোতালখন সাৰি ল'লোঁ, আবেলি হৈছে যিহেতু কাম কৰিবই লাগিব। আৰু এয়া মৰমে আকৌ খেলি আছে, তাৰ বায়েক দুজনী লগ পাই পূৰা একদম খেলি আছে, ফূৰ্তি লাগিছে তাই খেলি। আৰু এইফালে মই মাছকেইটা বাছি ল'লোঁ ধুনীয়াকৈ ভাজি পেলাই। এয়া চাওক পেহীলে আহিছিলে পান কাৰ্ড আৰু দেউতাই গৰুকেইটা বান্ধি ল'লে। আৰু সন্ধিয়া সময়ত গোঁসাই ঘৰত দেউতা সোমালে আৰু ল'ৰায়ো সেৱা কৰিলে। ময়ো ধূপডাল জ্বলাই ল'লোঁ। আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় যদি লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু এয়া সন্ধিয়া ধূপডাল জ্বলাই মই চাহ খালোঁ। সন্ধিয়া চাহকাপ নাখালে কিবা মনটো ভালেই নালাগে দেখোন। আৰু এয়া চাহ খাই উঠিয়ে মই চব্জিকেইটা কাটি ল'লোঁ। জহা ভোলৰ লগত এয়া মাছ বনাইছিলোঁ। আপোনালোকে মই জহা ভোল খাই ভাল পায়নে? আৰু মই ভাতকেইটা খাই ল'লোঁ। আজিলৈ ইমানেই। নেক্সট এটা ভিডিঅ'ত লগ পাম। শুভৰাত্ৰি।